want justice. We want justice. As we know that you have got a car, where the dead body was found, and you have the cell phone of the victim itself. So what information have you got from the cell phone, and any fingerprints or anything, any evidence found in the car? Any evidence or anything? If all these things are spoken before mobile phone, this will go viral within a minute, and next time all the criminals will be much more clever not to repeat those things later. So what we have got in the mobile, if I share everywhere, it will go viral in a just click, and it will next time all will see this time. So পচিনেটৰ দুটাই নিজৰ গাড়ীৰ ভিতৰত ডিঙি ৰিপি কৰি হত্যা কৰি থৈ গ'ল, কিন্তু এতিয়া সময়লৈকে আমাৰ অসম পুলিচে হত্যাকাৰী কৰিব পৰা নাই। এইটো বৰ লজ্জাজনক বিষয়। আপোনালোকে নিজৰ ডিউটি কৰিছে নে কৰা নাই আমি ধৰিব পৰা নাই বৰ্তমানলৈকে। আজি চাওক, এতিয়া 12টা বাজি গ'ল, তথাপিও তেখেতলোকক কণ্টেক্ট কৰিব পৰা নাই। আৰু মই এটা জানিব আকৌ আপোনালোকক এটা ক'ব বিচাৰিছোঁ যে তেখেতৰ লগত যিহেতু ব্যৱসায়কাৰী জড়িত হৈ আছে, তেখেতলোকক ইয়াত মাতি আমাৰ ৰাইজৰ আগত পাঠ কৰি দিব লাগিব। কি হৈছে কি নাই এইটো সম্পূৰ্ণ কৈ দিব লাগিব, এইটো আমাৰ দাবী। আৰু লগতে আপোনালোকৰ যিহেতু তাত কাকজাঙৰ যিটো আমাৰ কাৰ্বি আংলং আৰু আপোনালোকৰ গোলাঘাট সীমাত তাত প্ৰটেকশ্যন দিব লাগিব, সেইটো আমাৰ দাবী। আৰু আপোনালোকৰ যিহেতু এই মৃত্যু হৈ গ'ল, ল'ৰাজন হয়, কিন্তু হাই প্ৰফাইল ইনভেষ্টিগেশ্যন, প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগিব, সেইটো আমাৰ দাবী। সেইকাৰণে আজি আমি স্মাৰক পত্ৰ ইয়াত লৈ আহিছোঁ। আপোনাৰ যিটো বকাঘাট পুলিচ ষ্টেচনক এটা দিছোঁ, আৰু লগতে আমাৰ গোলাঘাট জিলাৰ SP ডাঙৰীয়া আৰু এটা কপিটো আমাৰ আছাম DGP মহোদয়ক। এইটো আপোনালোকক এতিয়া এই আপোনালোকৰ মেমৰেণ্ডামটো আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে, আমাৰ এখেত আমাৰ হৈছে মেজিষ্ট্ৰেট ছাৰ। গতিকে তেখেতে আপোনালোকৰ পৰা ৰিচিভ কৰিব, আৰু আপোনালোকে যিকেইটা দাবী কৈছে সেইটো সংক্ৰান্তত আমি কৈছোঁ। প্ৰথম দাবীটো কৈছে আপোনালোকে যে 12 ঘণ্টা মানে আপোনালোকে পুলিচে একশ্যন লোৱা নাই কৈছে। আমি যিমানখিনি আমাৰ তৰফৰ পৰা তদন্ত সংক্ৰান্তে আমি কৰিব লাগে গোটেইখিনি আমি কৰিছোঁ। আৰু বাকী আপোনালোকে যিখিনি কৈছে যে বিজনেছৰ মানুহ সোধপোছ কৰিব লাগে, আমি সোধপোছ কৰিয়ে আছোঁ, থানালৈ মাতি সোধপোছ কৰি আছোঁ। ফেচ টু ফেচ চব বস্তু আপোনালোককতো মুখৰ আগত আমিতো সোধপোছ কৰিব নোৱাৰিম। মানে 100% আপুনি ফেচ টু ফেচটো আমাক ক'ব নোৱাৰে, বা আমি মানি হ'লে 100% পৰা কমচম 40% 30% আমাক জনাই দিব পাৰে। আপুনি হন্তি সেইটো আমাক একো দে নাই, আমি জনাই দিম, আমি ৰ'ব, আমি তালৈকে পৰিয়ালৰ মানুহক জনাই দিম লাগিলে। আমি কাক এতিয়ালৈকে মাতি সোধপোছ কৰিছোঁ, বুজি পাইছে। আৰু ঘটনাটো হৈছে কি, আপোনালোকৰ আপোনালোকৰ যদি আপোনালোকৰ হাতত কিবা মানুহ থাকে তেনেকা Atam police, hi, hi, hi.